হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে বিহু ভালে ভালে যাই আছে। এয়া আমাৰ দেউতাহঁতে ধুনীয়াকৈ ভেলাঘৰ পুৱাই আহি এয়া সকলোৱে মিলি চাহ খালোঁ। আৰু আপোনালোকৰ ফালে উৰুকাৰ পিছদিনা কি কি নিয়ম কৰা হয় নিশ্চয় কমেণ্ট কৰিব। আমাৰ ফালেতো আজি ভেলাঘৰ জ্বলোৱা হয়, কাইলৈ মদ জ্বলাব, সকলোবিলাক দেখাই থাকিম, ভিডিঅ'বিলাক চাই থাকিব। আৰু উৰুকাৰ পিছদিনা আমি সকলোৱে খুৰা খুৰীহঁত যিমান ঘৰৰ মানুহ আছে সকলোৱে একেলগে ভাত খাওঁ। আপোনালোকে পিছে ভোগালী বিহুত কি কি কৰিলে নিশ্চয় কমেণ্ট কৰিব। তাৰপিছত ধুনীয়াকৈ ভাত পানী খাই এয়া আমাৰ গুলু মা সকলোৱে যাবলৈ ওলালে মামাহঁতৰ ঘৰত, কাৰণ বিহু বুলিতো ৰাইজ এপাক মামাহঁতৰ ঘৰত নগ'লে বিহু নালাগে। তাৰপাছত গধূলি দেউতাৰ ফ্ৰেণ্ডবিলাক আহিছিল, মই চাহ বনাই দিলোঁ। আৰু এয়া ৰাতিৰ আয়োজন। আজি আমাৰ ফালে ৰাইজ উৰুকাৰ পিছদিনা আমাৰ ফালে মাছ খোৱা হয়। আপোনালোকৰ ফালে কি কি খায় জনাব। আজি আমাৰ খানাত আছিল ফুলকবি আলু মাছ, তাৰপাছত খাৰ, মাহৰ দালিখন মেইন ৰাইজ আজি। এয়া খুৰীহঁতে ধুনীয়াকৈ বনাই আছে। আজি ভিডিঅ'টো ইমানতে, বাই বাই, লাভ ইউ অল। আৰু ৰ'ব, আজি কি কি খালে নিশ্চয় কমেণ্ট কৰিব।